শ্রীমদ ভাগবত গীতা মঙ্গলাচরণ দুলৰী। প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ, শিৰে দিয়া চৰণত, যাৰ উপদেশে জ্ঞানক প্ৰকাশে, কুশীলয় বিদ্যা যত, শুদ্ধ সতমতি কৃষ্ণত ভকতি, পাদ পদ্মে নিষ্ঠা যাৰ, ছদ্ম বেশ ধৰি মহাভাগৱত, লোকক কৰা নিস্তাৰ, কৃষ্ণ পাদ পদ্ম মকৰন্দ পানে, ভক্তি ভাৱে হুয়া মত্ৰ, বাসুদেৱ বুদ্ধি সবাকে দেখয়, জ্ঞানৰ বুলিয়া তত, হীৰাম কায় বাক্য মনে, গুৰুৰ চৰণে, নতি কৰোঁ থাকি দূৰে, চুম্বক মণিৰ সন্নিধান পায়া, লোহা যেন মতে ঘূৰে, মই কোন চাৰ কৃষ্ণক পাইবাৰ, যাহাৰ প্ৰসাদে জ্ঞান, চৰণত মতি নচাৰো কমতি, ত্ৰাহি গুৰু ভগৱান, হীৰামে জয় জয় দেৱ, চৰণে বন্দু, নাৰায়ণ নিৰাকাৰ, সুৰ নৰ মুনি ধ্যানত নপাৱে, ৰূপ দেখা নাহি যাৰ, ছয় গোটা তৰ্কে বাদ কৰি মৰে, নপাৱয় পৰিছেদ, সাক্ষাতে ব্ৰহ্মক কহিতে নপাৱে, শিষে মুখে কহে বেদ, আপোনাৰ মায়া আশ্ৰয় কৰিয়া, সংসাৰ শ্ৰজয় স্বামী, যত চৰাচৰ ব্ৰহ্মা মহেশ্বৰ, সবাহাৰে অন্তৰ্যামী, মৎস্য কুৰ্ম আদি যতয় অৱতাৰ, ঈশ্বৰৰ অংশ নিষ্ঠ, বসুদেৱ ঘৰে ব্যক্ত ভৈলায়াসী, সেহি পূৰ্ণ ব্ৰহ্ম কৃষ্ণ,
সি নন্দন জগত বন্দন চৰণে শৰণ লৈলো কৃষ্ণৰ পদৰ মধু লোভ আশে সিধনে বিক্ৰয় গৈলো মিশ্ৰে যে কয় ভৱ দুখময় চৰণে নেৰি উদায়া 84 নৰক গৃহে থাকি ভুঞ্জু গুচায়ো সংসাৰ মায়া যিটো গৃহ বাস ভাৰ্যা বেশী দাস কহিলো পৰম আৰ্যা বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা মোৰ পুত্ৰ দাৰ বস্ত্ৰয় অলংকাৰ কেন মতে ভালে খাই ৰাত্ৰি দিনে মন কৈত পাই বুধন এহি সানিধিতে পজায় যিটো নাৰী ৰূপ যেন অন্ধকূপ আমি তাতে অন্ধমতি নৱগোতা দ্বাৰে মূত্ৰ স্নেহ বহে তাহাতে কৰো ৰতি ইহি হৌক ভাল থাকো চিৰকাল যেহেন স্বপ্ন পৰায় সূৰ্যকান্তি যেন চন্দ্ৰ ৰশ্মি পাইলে সন্ধ্যা বেলা গলি যায় ৰাম শুনা সভাসদ মহাহাস্যাস্পদ মুহিলে কিনো অজ্ঞানে জলমল দ্বাৰ দুয়োটা দুৰ্গন্ধ তভু তাকে সুখ মানে পৰৰ জীউক বিহা কৰি আনি তাতে কৰয় বহু ভোগ তাহাক লাগিয়া বাপ মায়েৰে তেজয় বন্ধু বান্ধৱ স্নেহ সমেলাল মুখে চুম্পি পিয়ৈ অমৃত সমান জ্ঞানে কৰ্ণে কুট কথা জলপিয়া কয় গুৰু মন্ত্ৰ বুলি মানে মাংসতে পৰ মাংস মিলায় দুখকে মানয় হিত অন্ধকাৰ প্ৰায় পৱতিয়া যায় অবিচাৰে বিপৰীত সংসাৰ স্বৰূপে গৃহ অন্ধকূপে
তল গৈলো নিতে নিত শ্ৰীকৃষ্ণৰ চৰণ সংসাৰত ৰণ ইটো কোন প্ৰায়চিত্ৰ ইটো অধৰ্ম কৌ নামাকল লাগে খন্দাইবো সংযম দ্বাৰে শ্ৰীগালক লাগি সিংহ কণ লাগে কুকুৰে খেদাইতে পাৰে হে ৰাম পাৰ সংসাৰ সুখে হুৱে পাৰ যিটো স্মৰে ৰাম বাণী কাকক লাগিয়া সুবৰ্ণৰ কাণ্ড যেন নকৰয় হানি ঈশ্বৰৰ নাম কেহুনো হে সম কেৱলে মুখ্যৰ হেতু স্মৰণ মাত্ৰকে দহে নিৰন্তৰে পাতকৰ ধূমকেতু শ্ৰীৰাম গীতাত আশ্ৰয় সৰ্বশাস্ত্ৰ অৰ্থ লৈবা বিচাৰি চাই গীতা সমুদ্ৰত সান্থুৰ মেলিলো গুৰু কৃপা অল্প পাই জ্যোতি ব্ৰহ্মাচাৰী গৃহী বানপ্ৰস্থ চাৰিৰো আশ্ৰম ধৰ্ম চাৰিৰো লক্ষণ আচাৰ কহিবা যাৰ যেন মতে কৰ্ম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰি বৰ্ণৰ আচাৰ যত কৰ্ম ক্ৰিয়া দান স্বধৰ্ম কহিবা ভক্তিৰো কহিবা তত্ত্ব সাংখ্য কৰ্ম যোগ অষ্টাংগ কহিবা প্ৰবৃত্তি নিবৃত্তি পথ জ্ঞান ভক্তি দুইৰো সমস্তে কহিবা দৈবীয়া সুৰীৰ মত ন্যায় মীমাংসাৰ শ্ৰুতি পুৰাণৰো বেদান্তৰ যতনয় তন্ত আগমনৰ বেদ শিৰো ভাগ গীতাত সবে আশ্ৰয় সগুণ নিৰ্গুণ সাকাৰ চিন্তন বৈৰাগ্যৰ যেন মত বন্ধ মুক্ত জীৱ দেহাত্মা কহিবা সকাম নিষ্কাম তত্ত্ব ৰাম দেৱাসুৰে সিন্ধু মন্দৰ মথিলা যেন লক্ষ্মী ব্যক্ত ভৈলা সৰ্বশাস্ত্ৰ অস্ত্ৰ গুৰুহ মন্ত্ৰ ভাগ ভাৰতে কৃষ্ণ কহিলা
এৰাম ব্যাসয় আদি কৰি যত ঋষি গণ শাস্ত্ৰ কহিলন্ত তান সবাৰো সংশয় এতেকে দয় গীতা কৰি প্ৰমাণ মাতৃহে জানয় কাৰ বীৰ্যে পুত্ৰ যেন নজানয় আনে ঈশ্বৰ মুখৰ যত বেদ বাক্য জানিবা পাৰে কোনে শংকৰী ভাস্কৰী মত কয়ালোচি টিকা চাহি হনুমন্ত্ৰ আনন্দগিৰিৰ সুবুধিনী টিকা চাৰিৰো জিজ্ঞাসী তত্ত্ব চাৰি টিকা চাই যিমানে বুজিলো মতি অনুসাৰে লৈলো কৃষ্ণ চৰণত হৈয়া অনুগত শ্লোক ভাঙি পদ কৈলো শ্লোক অৰ্থ চাই পদ বঢ়া পাই নিন্দা নকৰিবা মোক দুখন সিদ্ধান্ত শংকা পদ কৈলো সুবোধে বুজো কমুক যিটো হনুমন্ত আপুনি মহেশ সৰ্বজ্ঞতায়াতিশয় পূৰ্বাপৰ যত দুখন সিদ্ধান্ত তেহে দিলা নিৰ্ণয় যুগ যে ত্ৰেতাত ঈশ্বৰ কৃপাত অৰ্থ জানি মহাভাগে নাহি ভাষ্য হন্তে ভক্ত হনুমন্তে টিকা কৰিলন্ত আগে পদ্মনেত্ৰ দল ভকত বৎসল ভক্ত বাক্য ৰাখি নিস্তে দ্বাপৰ শেষত কলিৰ আদ্যত পাৰ্থক কহিলা কৃষ্ণে দেখা কেনে ভাব ভক্তিৰ প্ৰভাৱ যশোদা ব্ৰহ্মক বান্ধে ৰাধাৰ পাৱক হৃদিত ধৰিয়া গোপীক বহিলা কান্ধে এৰামে কদম্বে চাৰিলা হৰদত পৰিলা দংশিলে কালি বীৰে ভৃত্য বুলি তভু নিৰ্ভয় দিলন্ত পদ চিহ্ন থৈলা শিৰে বস্ত্ৰক খুজিল ধোবা গালি দিলা তভু তাক কৃপা কৈলা চবৰে মাৰি বস্তু লৈলা কাঢ়ি
মাৰি চতুৰ্ভুজ ভৈলা পন্থে যাইতে কুজি ৰাম কৃষ্ণ খুজি পিন্ধিলা তাইৰ চন্দন সাক্ষাতে ব্ৰহ্মৰ বস্ত্ৰে ধৰিলে কৌ তাংক দিলা লিংগন জাতিত চাণ্ডাল স্পৰ্শযোগ্য নয় যাক বোলে সৰ্বনৰে ভক্তিত বিক্ৰয় গয়া দয়াময় হৰি থাকে তাৰ ঘৰে বনবাসে আছে ৰাজা যুধিষ্ঠিৰ ৰাজ্য এৰি দুখ পায় অযুতে কৃষ্ণ সহিতে দুৰ্বাসা ভিক্ষা মাগিলন্ত যায় তোকয়ন দিবু মোৰ কিনো ভাগ্য স্নান কৰা ঋষিগণ দ্ৰুপদাক বোলে দুৰ্বাসা আহিল শীঘ্ৰে সাজ কৰা অন্ন ইৰাম দ্ৰুপদী বোলয় মাগি আনা চাউল আগে ৰান্ধি বাঢ়ি খাইলো জীৱা অগ্নি দত্ত খালি গোট আছে ধুই পখালিয়া থৈলো থালি নুধুইলে মই নুভুজিলে লক্ষকে ভুঞ্জাইতে পাৰো হৰৰ শয়ন যতে কলা গয় ততে কদিবা পাৰো অন্ন কন পাইলে দুৰ্বাসা শাপত পাণ্ডুকুল ভস্ম যায় কৃষ্ণ ব্যতিৰেকে দুৰ্বাসা সাগৰে ত্ৰাণ কৰ্তা কোন নাই ভক্তৰ সংশয় জানি কৃপাময় তেক্ষণে আহিয়া ভৈল কৃষ্ণে বোলে কিবা ভক্ষ দিতে পাৰা ভোকে মোৰ প্ৰাণ গৈল বুলন্ত দ্ৰৌপদী আগে ৰান্ধি খাই থালি কপ খালি থৈলো দুৰ্বাসাটো চাই তোমাৰ বাক্যত সমূলাঞ্চে তল গৈলো কৃষ্ণে বোলে কিবা থালিৰ কুশিত অন্ন লাগি আছে তাতে চাহিয়া দ্ৰৌপদী কন এক শাক আনি দিলা কৃষ্ণ হাতে ইৰাম কৃষ্ণৰ সন্তোষে তলৈক্য সন্তোষ সেহি কন শাক খাই দুৰ্বাসাৰ ক্ষুধা সমস্তে গুচিলা তিল মাত্ৰ ক্ষুধা নাই দুৰ্বাসা বুলন্ত
এত মাত্ৰ ক্ষুধা গুচি গৈলা কোন কাজে আগ পাছ চাই সমস্তে পলাই শীঘ্ৰে আন্তৰিলা লাজে কতো বেলি মানে গুণিয়া পাৱন্ত দুৰ্বাসা যে মহাজ্ঞানী জানিলো সম্প্ৰতি পাণ্ডৱক প্ৰতি তুষ্ট ভৈলা কৃষ্ণ স্বামী হেনয় বন্ধুৰ কৰুণা সিন্ধুৰ চৰণে শৰণ লৈলো কৃষ্ণ সেৱকৰ পদ ধূলি লয়া মই কৃত্য ভৈলো গীতা শাস্ত্ৰ খান সমুদ্ৰ সমান তভু গৃহ কৈলো আতি অদৃশ্য ব্ৰহ্মক যেন পাইবে খোজে যোগ আৰম্ভিয়া জ্যোতি হে ৰাম যদি সাংগে পূৰ্ণ কৰিতে নাপাৰে ঈশ্বৰত হৌকমতি যেন গংগা যাত্ৰা পথে প্ৰাণ এৰে তভু পাৱে তীৰ্থ গতি গোবিন্দ মিশ্ৰে কয় তেতিয়া সংশয় ৰাম কৃষ্ণ মুখে স্মৰা সংগে আছে কাল এৰায়াল জাল সুখে সংসাৰক ভৰা হৰি ৰাম